নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজি আপোনালোকে থাম্বনেইলৰ পৰা বুজিব পাৰিছে যে আমি কি টপিকৰ ওপৰত আলোচনা কৰিম চন্দ্ৰযান 3 চন্দ্ৰযান 3 যেটো হিষ্ট্ৰিক ল্যান্ডিং ঐতিহাসিক যি মানে ল্যান্ডিং হল চন্দ্ৰযানৰ মানে চন্দ্ৰৰ সাৰফেসত মুনৰ সাৰফেসত তাৰ বিষয়ে আজি আমি আলোচনা কৰিম থাম্বনেইলত আপোনালোকে যি দেখিব পাৰিছে এটো হল যেতিয়া লঞ্চ কৰা হৈছিল উৎক্ষেপণৰ সময়ৰ দৃশ্য আৰু এটো হল বিক্ৰম ল্যান্ডাৰ যেতিয়া মানে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব সেই সময়ৰ পিকচাৰ ওকে আৰু এই চন্দ্ৰযানৰ যি সাফল্য পালে আজি ইসৰোয়ে ই আমাৰ ভাৰতবৰ্ষৰ কাৰণে খুব গৌৰৱৰ কথা আমাৰ ভাৰতবৰ্ষৰ নাগৰিকৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ মানে বৈজ্ঞানিক সমাজৰ কাৰণে বা ভাৰতবৰ্ষৰ সকলো জনসাধাৰণৰ কাৰণে এক খুব গৰ্বৰ বিষয় হল চন্দ্ৰযান 3 সাফল্য আজি যি ল্যান্ডিং হল এতিয়া এইখিনি তাৰ এটা কথা জানি ৰাখিব যে ইন্ডিয়া হ্যাজ বিকাম ফার্স্ট নেশন টু ল্যান্ড অন দ্য সাউথ পোল অফ দ্য মুন চন্দ্ৰৰ যেটো দক্ষিণ মেৰু আছে তাত অৱতৰণ কৰা ভাৰত প্ৰথমখন দেশ হল ইয়াৰ আগত কিন্তু কোনো দেশ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব পৰা নাছিলে আৰু চন্দ্ৰত ল্যান্ডিং কৰা দেশসমূহৰ ভিতৰত ভাৰত এতিয়া চতুৰ্থ নম্বৰ দেশ হল ইন্ডিয়া ইজ দ্য ফোর্থ কান্ট্রি টু ল্যান্ড অন দ্য মুন চতুৰ্থতম দেশ ভাৰতবৰ্ষ এতিয়া আৰু ইয়াৰ আগত তিনিটা দেশে ল্যান্ড কৰিব পাৰিছিল সেই দেশকেইটা কি ইউএসএ ৰাছিয়া বা সোভিয়েত ইউনিয়ন তেতিয়া দিনত আৰু চাইনা আৰু ভাৰতবৰ্ষ চতুৰ্থতম দেশ হল চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা গতিকে আৰু যেটো চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমটো দেশ হল গতিকে ই খুব গৰ্বৰ বিষয় আমাৰ দেশৰ কাৰণে আমাৰ দেশবাসীৰ কাৰণে আমাৰ বৈজ্ঞানিক সমাজৰ কাৰণে আৰু এটা চন্দ্ৰযান 3 কি হয় হোৱাট ইজ চন্দ্ৰযান 3 চন্দ্ৰযান 3 হল লুনাৰ এক্সপেডিশন বাই ইসরো মানে ইসরোৰ দ্বাৰা পৰিচালনা কৰা এক এক্সপেডিশন মানে অভিযান চন্দ্ৰত কৰা অভিযান কেতিয়া লঞ্চ কৰা হৈছিল উৎক্ষেপণ কেতিয়া কৰা হৈছিল 14 জুলাই 2023 চনত উৎক্ষেপণ কৰা হৈছিল আৰু চন্দ্ৰযানৰ উদ্দেশ্য হল কি যেটো চন্দ্ৰযান 2 মিশন আছিল হি অলপ সময়ৰ মানে অলপ যান্ত্ৰিক বিজুতিৰ কাৰণে বিফল হল আৰু লাষ্ট মিনিট গিচ কিবা সফটওয়্যাৰত কিবা বিজুতি ঘটিছিল তাৰ কাৰণে চন্দ্ৰযান 2 মানে সাকসেসফুল হ'ব পৰা নাছিল গতিকে চন্দ্ৰযান 3 প্ৰপোজ কৰা হয় চন্দ্ৰযান 3 ল্যান্ডাৰৰ নাম বিক্ৰম ল্যান্ডাৰৰ পিকচাৰ আমি অলপ আগতে দেখুৱাইছিল থাম্বনেইলত বিক্ৰম ল্যান্ডাৰ হয় আৰু ৰভাৰ হয় প্ৰজ্ঞান এটা বিক্ৰম ল্যান্ডাৰ মানে কি ল্যান্ডাৰ হল যেটো বস্তু চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব ঠিক আছে যেটো স্ট্ৰাকচাৰ ৰভাৰ কি হয় ৰভাৰ হল সেইটো এটা সৰু যন্ত্ৰ হয় সৰু মানে বাহন বুলি ক'ব পাৰি যি চন্দ্ৰপৃষ্ঠত ঘূৰি ফুৰিব আৰু তাৰ পৰা ডেটা বা ইনফৰমেশন কালেক্ট কৰিব সেইটো হল ৰভাৰ গতিকে আপোনালোকে মনত ৰাখিব ল্যান্ডাৰৰ নাম বিক্ৰম আৰু ৰভাৰৰ নাম প্ৰজ্ঞান ওকে both landed on the surface of the moon আপোনালোকে গম পায় আজি মানে ল্যান্ড কৰিছে ইভিনিং ইন্ডিয়ান টাইম মতে 6:05 বজাত on 23 August landed on the moon surface on August 23 and August 23 of 2023 আজি বিক্ৰম ল্যান্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰ ল্যান্ড কৰিছে চন্দ্ৰৰ সাৰফেসত আমি যেতিয়া ভিডিও বনাই আছিলো তেতিয়া মানে কি হৈছিল যে যেতিয়া বিক্ৰম ল্যান্ডাৰ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সময়ত কিছু ধূলি উৰিছিল আৰু চন্দ্ৰত যেহেতু মাধ্যাকৰ্ষণ বা গ্ৰেভিটেশনটো কম হয় গতিকে সেইখিনি ধূলি কিন্তু সেটেল হ'ব অলপ সময় লাগে কেবা ঘণ্টাৰ প্ৰয়োজন হ'ব বুলি কৈছিল ইসৰোৰ তৰফৰ পৰা কোৱা হৈছিল গতিকে তাৰ পিছতে কিন্তু তেওঁলোকে প্ৰজ্ঞান যেটো ৰভাৰ সেই প্ৰজ্ঞান ৰভাৰ মানে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব বা চন্দ্ৰপৃষ্ঠত ঘূৰি ফুৰিব মানে ডেটা কালেক্ট কৰিব ওকে এটা কথা হল যে ইয়াৰ প্ৰয়োজনীয়তা কি মানে আমি যেটো মানে চন্দ্ৰ যেটো অভিযান চলাইছে ইসৰোয়ে তাৰ প্ৰয়োজনীয়তা কি এইবিলাক অভিযান খুব মানে বহুত মানে খৰচ হয় এইবিলাকৰ বহুত পইচা খৰচ হয় বহুত সময় লাগে বহুত মানুহ ইনভলভ হ'ব লগা হয় গতিকে এনে ধৰণৰ মানে যিবিলাক ব্যয়বহুল অভিযানৰ লক্ষ্য কি
to get the lander to land softly on the moon surface. যেটো ল্যান্ডার আছে বিক্রম তাক এটা সফট ল্যান্ডিং দিয়া হব চন্দ্র সারফেসত সফট ল্যান্ডিং মানে কি মানে কন্ট্রোলড ল্যান্ডিং যাতে যেটা ল্যান্ড করে কারণ আমি পৃথিবীর পৰা বস্তু এটা পঠোৱা হৈছে চন্দ্ৰলৈ চন্দ্ৰত সি গৈ জাস্ট ক্র্যাশ কৰিব নোৱাৰিলে ক্র্যাশ কৰিলে তো সব মানে খেলিমেলি হৈ যাব সব বেয়া হৈ যাব যিখিনি যন্ত্ৰপাতি আছে গতিকে সেইটো এটা ডাঙৰ চ্যালেঞ্জ আছিল আমাৰ ইসৰো সাইন্টিষ্টসকলৰ কাৰণে গতিকে তেওঁলোকে তাক সফটলি মানে এটা কন্ট্ৰোল এটা নিয়ন্ত্ৰিতভাৱে তাক মানে ল্যান্ড কৰোৱাটো আছিল এটা মেইন লক্ষ্য যেটো চন্দ্ৰযান 2 কিন্তু সফল হ'ব পৰা নাছিল ওকে সেইটো এটা লক্ষ্য আছিল demonstrate the rover's loitering capabilities on the moon যেটো ৰবাৰৰ কথা কোৱা হৈছে প্ৰজ্ঞান ৰবাৰ হি যে চন্দ্ৰৰ পৃষ্ঠত ঘূৰি ফুৰিব পাৰে তাৰ ক্যাপাবিলিটি তাৰ ক্ষমতা দেখাব লাগিব কি কাৰণে কাৰণ যেতিয়া ৰবাৰটো হেমতে কাম কৰিব হি চন্দ্ৰ পৃষ্ঠত ঘূৰি ফুৰিব পাৰিব ডাটা কালেক্ট কৰিব পাৰিব তেতিয়া কি হ'ব স্টাডি অফ ম্যাটেৰিয়েলছ অন দা মুন এণ্ড বেটাৰ আন্ডাৰষ্টেণ্ড ইটস কম্পোজিশন তেতিয়া চন্দ্ৰ পৃষ্ঠত কি বস্তু আছে তাৰ এটা আমি মানে জানিব পাৰিম তাক ষ্টাডি কৰিব পাৰিম আৰু চন্দ্ৰ পৃষ্ঠত থকা বস্তুখিনিৰ মানে কম্পোজিশন মানে কি বস্তু আছে কি এলিমেন্ট আছে কি পদাৰ্থ আছে হেবিলাক আমি জানিব পাৰিম যাৰ ডাটা মানে সেই ৰভাৰটোৱে কালেক্ট কৰিব ঠিক আছে গতিকে এই তিনটা মেইন কাৰণ আছিল মেইন কাম হল যে সফট ল্যান্ডিং অফ দা ল্যান্ডার এন্ড ডাটা কালেকশন ফ্রম দা রোভার ঠিক আছে এই কেইটা কাৰণতে কাৰণ চন্দ্ৰক আমি যিমানে আন্ডাৰষ্টেণ্ড কৰিব পাৰিম ফিউচাৰৰ কাৰণে সিমানে ভাল হ'ব প্ৰয়োজন সাপেক্ষে চন্দ্ৰত মানুহ কলনী স্থাপন কৰিব পাৰিব বা চন্দ্ৰৰ পৰা সম্পদ আহৰণ কৰিব পৰা যাব এইবিলাক কথাৰ প্ৰতি লক্ষ্য ৰাখি এনে ধৰণৰ ব্যয়বহুল মিশনসমূহ ইসৰো বা অন্যান্য দেশৰ যিবিলাক নাসা আছে বা ৰসকসমছ আছে তেওঁলোকে এনে ধৰণৰ মিশনসমূহ মানে পৰিচালনা কৰে এতিয়া কিছু বেসিক ইনফরমেশন কিছু বেসিক তথ্য মানে লঞ্চ মাস কিমান আছিল 3900 কেজি মনত ৰাখিব বিক্ৰম ল্যান্ডাৰৰ মাস কিমান বিক্ৰম ল্যান্ডাৰৰ মাস হল 1752 কেজি মনত ৰাখিব আৰু প্ৰজ্ঞান ৰভাৰৰ মাস কিমান 26 কেজি যেটো ৰভাৰ যেটো চন্দ্ৰ পৃষ্ঠত ঘূৰি ফুৰিব তাৰ মাস বা ভৰ কিন্তু খুবেই কম হয় জাস্ট 26 কেজি ল্যান্ডাৰৰ মাস বহুত বেছি হয় এইখিনি কথা আপোনালোকে মনত ৰাখিব এইবিলাক বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশনত সুধিব পাৰে ওকে এটা লঞ্চ কেতে মানে লঞ্চ বিষয় অলপ মানে উৎক্ষেপণ লঞ্চ মানে অসমীয়াত উৎক্ষেপণ বুলি কয় উৎক্ষেপণৰ বিষয় কিছু কথা উৎক্ষেপণ কৰ পৰা কৰা হৈছিল শ্ৰীহৰিকোটাৰ সতীশ ধাৱান স্পেচ সেন্টাৰৰ পৰা ওকে শ্ৰীহৰিকোটা অন্ধ্ৰপ্ৰদেশত আছে তাৰ পৰা উৎক্ষেপণ কৰা হৈছিল কি ৰকেট ইউজ কৰা হৈছিল মনত ৰাখিব ৰকেটৰ নাম LVM-3 M4 rocket was used for this purpose LVM মানে launch vehicle mark 3 okay launch vehicle mark 3 rocket use কৰা হৈছিল আৰু যেটো বিক্ৰম ল্যান্ডাৰ আছে বিক্ৰম ল্যান্ডাৰ যেটো propulsion module মানে যেটো ৰকেটৰ পৰা কেতিয়া সেপাৰেট হৈছিল কেতিয়া পৃথক কৰা হৈছিল 17 আগষ্ট কাৰণ যেতিয়া বিক্ৰম সেপাৰেট কৰা হ'ব তেতিয়া হে বিক্ৰম চন্দ্ৰ পৃষ্ঠলৈ গৈ অৱতৰণ কৰিব পাৰিব গতিকে তেনে ক্ষেত্ৰত বিক্ৰমক সেপাৰেট কৰা হৈছিল লঞ্চ propulsion module পৰা 17 আগষ্টত 17 আগষ্টত ওকে আৰু আজি আপোনালোকে গম পায় বা আমি অলৰেডি আলোচনা কৰিলো যে ল্যান্ডাৰ আৰু ৰভাৰ ল্যান্ডেড অন দা লুনাৰ সাউথ পোল অন August 23 লুনাৰ সাউথ পোল মানে ওয়ান্স अगेन চন্দ্ৰৰ যেটো দক্ষিণ মেৰু এটা কথা হল চন্দ্ৰৰ দক্ষিণ মেৰু কিয় ইমান গুৰুত্বপূৰ্ণ কাৰণ চন্দ্ৰৰ দক্ষিণ মেৰুত তাত কি আছে পানী থকাৰ প্ৰমাণ পোৱা গৈছে আইস বৰফৰ পানী আছে আৰু এই বুলিও ভাবে পৰা যায় যে তাত বহুত খনিজাত পদাৰ্থ মিনাৰেলছ থাকিব পাৰে যিবিলাক ভৱিষ্যতৰ কাৰণে খুব মানে প্ৰয়োজনীয় হ'ব পাৰে আৰু যেহেতু পানী আছে তাত গতিকে তাত জীৱনও থাকিব পাৰে সেই কাৰণে লুনাৰ সাউথ পোল বা চন্দ্ৰৰ যেটো দক্ষিণ মেৰু সেইটো মানে তাৰ বিষয়ে জনাটো অতিশয় গুৰুত্বপূৰ্ণ ভেৰি ইম্পৰ্টেন্ট এন্ড সেই কাৰণে চন্দ্ৰযান 3 মিশনটো লঞ্চ কৰা হৈছিল যাতে চন্দ্ৰৰ সেইখিনি জাগাৰ যেটো দক্ষিণ মেৰু আছে সেইখিনি কথা আমি আৰু ভালকৈ জানিব পাৰো এইটো হল লঞ্চ কৰাৰ সময়ত যেতিয়া চন্দ্ৰযান 3 লঞ্চ কৰা হৈছিল শ্ৰীহৰিকোটাৰ পৰা তাৰ দৃশ্য হয়
আৰু ইয়াত যেটো বিক্ৰম সেপাৰেট কৰা হৈছিল সব বিক্ৰম সেপাৰেশন কৰা হৈছিল তে বিক্ৰম মানে বিক্ৰম যেটো ল্যান্ডাৰ চন্দ্ৰপৃষ্ঠলৈ গৈ আছে চন্দ্ৰলৈ গৈ আছে আৰু আমাৰ থাম্বনেলৰ যেটো প্ৰথম পিকচাৰ আছিল তাত বিক্ৰম কিন্তু অলৰেডি ল্যান্ড কৰিছে বা চন্দ্ৰপৃষ্ঠৰ বহুত ওচৰত গৈ পাইছে এতিয়া কি পিপল কোন কোন প্ৰধান ব্যক্তি এই মিশনৰ সৈতে জড়িত ইজৰোৰ ব্যক্তি কেইজনমান হ'ল ইজৰোৰ যিজন চেয়াৰম্যান হয় এছ সোমনাথ মিশন ডাইৰেক্টৰ যি হয় মোহন কুমাৰ প্ৰজেক্ট ডাইৰেক্টৰ নাম হ'ল পি ভিৰামুথুবেল তেওঁলোক মেইন ব্যক্তি যিসকলে এই মিশন পৰিচালনা কৰিছিল আৰু যিজন সোমনাথ জাস্ট ক'বলৈ সোম মানে চন্দ্ৰ কিন্তু মনত ৰাখিব সোম মানে চন্দ্ৰ গতিকে চন্দ্ৰযান মিশনত যিজন মানে মেইন লিডাৰ ইজৰোৰ চেয়াৰপাৰসন তেখেতৰ নামতো এটা চন্দ্ৰ আছে কিন্তু সোম ইন্টাৰেষ্টিং ওকে গতিকে এইবিলাক কিছুমান পিকচাৰ হ'ল যিবিলাক মানে চন্দ্ৰযান 3 ৰ পৰা মানে কালেক্ট কৰা হৈছে চন্দ্ৰপৃষ্ঠৰ বিভিন্ন পিকচাৰ এইবিলাক ইজৰোৰ দ্বাৰা প্ৰকাশিত কৰা হৈছে মানে ইজৰো এইবিলাক পিকচাৰ পাবলিশ কৰিছে যিবিলাক চন্দ্ৰপৃষ্ঠৰ পৰা বা মুনৰ সাৰফেসৰ পৰা লোৱা হৈছে আৰু চন্দ্ৰযান 3 এইখিনি পিকচাৰ কালেক্ট কৰিছে গতিকে এইখিনি আছিল চন্দ্ৰযান 3 ৰ বিষয়ে চন্দ্ৰযান 3 বিষয়ে কিছু গুৰুত্বপূৰ্ণ তথ্য গুৰুত্বপূৰ্ণ ইনফৰমেশন আৰু আমাৰ দেশৰ কাৰণে আজি খুব গৌৰৱৰ বিষয় চন্দ্ৰযান 3 সফলতা এটা মিশন ফেল হ'ল চন্দ্ৰযান 2 কিন্তু এই ফেল হোৱা মিশনটোকে আজি মানে চন্দ্ৰযান 3 ৰ জৰিয়তে সাকসেসফুল মিশনলৈ পৰিণত কৰিব পাৰিলে আমাৰ বৈজ্ঞানিকসকলে ইজৰোৰ সাইন্টিষ্টসকলে আৰু যিসকলে এই চন্দ্ৰযান 3 মিশনৰ সৈতে যুক্ত হৈ আছিল আৰু ই আমাৰ ভাৰতবাসীৰ কাৰণে খুবেই গৌৰৱৰ বিষয় চন্দ্ৰযান 3 ৰ হিষ্টৰিক ল্যান্ডিং অন দা মুন সাৰফেস আমি চন্দ্ৰযান 3 মিশনৰ প্ৰতি লক্ষ্য ৰাখিম আৰু কি আৰু তথ্য আহে আমি সেইবিলাক চাম আৰু প্ৰয়োজন হ'লে তাৰ ওপৰত আৰু ভিডিও বনোৱা হ'ব যদি আজিৰ ভিডিও আৰু এইটো ডিসকাশন যদি ভাল পাইছে প্লিজ লাইক কৰক শেয়াৰ কৰক আৰু যদি চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰক আপোনালোকক আন এটা ভিডিওত লগ পাম থ্যাংক ইউ ভেৰি মাচ এণ্ড সি ইউ সুন